বেলেগ ছোৱালী নাছিল? এইবোৰ প্ৰশ্ন মোক কৰি একো লাভ নাই। না মই ইয়াৰ সঠিক উত্তৰ দিব পাৰিম, না মই বাইদেউৰ সিদ্ধান্ত সলনি কৰিব পাৰিম। জেঠাইৰ লগত মই কথা পাতিম। খবৰদাৰ আদি, অনন্যাক বিয়া নাপাতি সেইখন ঘৰৰ সন্মুখত তই বাইদেউক এবাৰ অপমানিত কৰি থৈছ। পুনৰবাৰ সেইটো কৰাৰ চেষ্টা নকৰিবি। ইমানবোৰৰ পিছতো যে সেই ছোৱালীজনীয়ে অভয়ৰ দৰে ল'ৰা এটাৰ দ্বিতীয় পত্নী হবলৈ আগবাঢ়িছে, সেইটো কম ডাঙৰ কথা নেকি? ডাঙৰ সৰু ভাল বেয়া এইবোৰ মই নাজানো। মোৰ কিন্তু এইটো কথা ভাল নালাগিল। চাদি, অনন্যাক বিয়া নাপাতি তই যেতিয়া অৰুন্ধতীক বিয়া পাতি আনিছিলি, তেতিয়া আমাৰো বহুত বেয়া লাগিছিল। তথাপি জানো তই আমাৰ কথা চিন্তা কৰিছিলি? আচলতে এক প্ৰকাৰ চাবলৈ গলে আজি অভয়ৰ লগত যি হবলৈ গৈ আছে তাৰ বাবে দায়ী কিন্তু তই। পুৰণা কথাবোৰ বাদ দি বৰ্তমানৰ কথালৈ আহ নেকি দেউতা? তোৰ কথাবোৰৰ পৰা মোৰ এনেকুৱা কিয় লাগিছে তই যেন ককাইৰৰ কাৰণে মনে মনে কৰবাত ছোৱালী এজনী চাই থৈছিলি। আৰু এতিয়া অনন্যাৰ নাম শুনি তোৰ সকলোবোৰ খেলি মেলি লাগি গল। ৰচোন ৰ, কেনেবাকে সেই ছোৱালীজনী অৰুন্ধতীৰ ভনীয়েক তৃষ্ণা নহয়তো? কি? আচৰিত, সঁচাই আচৰিত আপোনাৰ চিন্তাবোৰ। মানি গৈছো দেউতা আপোনাৰ। আচলতে এইষাৰ কথা কৈ আপুনি মোক কি বুজাব বিচাৰিছে? মই তোক একো বুজাব খোজা নাই আৰু একো নুবুজাও। আজিৰ পৰা তই মৰ জিৰ যি হয় হৈ থাকক। তোৰ একো কথাই মোৰ ওপৰত প্ৰভাৱ নপৰে, যেনেকৈ আমাৰ কোনো কথাই তোৰ ওপৰত একো প্ৰভাৱ নপৰে। তুমি কিয় তেনেকৈ কৈছা? মোৰ তোমালোকৰ বাহিৰে এতিয়া আছে কোন? সকলোৱেতো মোক বেয়াই পায়, আৰু এতিয়া তুমিও। এয়া তোৰ ভুল ধাৰণা অভয়। কোনেও তোক বেয়া নাপায়। আচলতে তইহে আমাক বেয়া পাৱ। বেয়া আমি নহয়, বেয়া হলি তই। মা প্লিজ প্লিজ, তুমি তেনেকৈ নকবা। মই তোমালোকক কাকোৱে বেয়া নাপাওঁ, মোক বিশ্বাস কৰা। আৰু মোৰ যদি কিবা ভুল হৈছে মোক প্লিজ ক্ষমা কৰি দিয়া, প্লিজ। মই তোক ক্ষমা কৰিব নোৱাৰো অভয়। তই মোক বেয়া নাপাবি। কিয় কিয় ক্ষমা কৰিব নোৱাৰা? আদি এনেকুৱা কৰা হলে তাকতো ক্ষমা কৰি দিলাহেঁতেন, হয়নে? কিন্তু মোক তোমালোকে ক্ষমা নকৰা। ক'ত কৰিবা? মইতো তোমাৰ আপোন নহয়, আদিহে আপোন। কোনে জানে মইতো কি জানি তোমাৰ লৰাই নহয়। অভয়, এই চৰ্তৰ বাবেই ৰৈ আছিলো, তাৰ বাবেই নাটকখন কৰিলো। মোৰ এতিয়াহে অনুভৱ হৈছে মোৰ সন্মুখত যে মোৰ নিজৰ মাজনী থিয় হৈ আছে। মা, মা, আৰু এছৰ মা না। কিমান কষ্টত তোৰ ওপৰত হাত উঠাইছো সেয়া কেৱল মই জানো অভয়। আৰু তই মোক কৈছ আৰু এটা চোৰ মাৰিবলৈ অভয়। নোৱাৰো মই। কিমান কষ্ট মই পুনৰ বিয়াত বহিম বুলি কৈছো সেইটো মই জানো অভয়। আৰু তুমি কোৱা মোক বিয়াৰ আগতে মই তাক লগ ধৰিব লাগে। নোৱাৰো মই, কিন্তু এতিয়া মই পাৰিম। এতিয়া তাইক মই লগো কৰিব পাৰিম। এতিয়া তুমি মোক যি কৰিবলৈ কোৱা মই তাকে কৰিব পাৰিম, কেৱল তোমাৰ বাবে, মোৰ মৰমৰ মাজনীৰ বাবে।
থেংক গড দাদাই যে হ'বলগীয়া বাইদেউক লগ কৰিবলৈ মান্তি হ'ল এতিয়া বিয়াখন ঠিক হ'লেই হয় আৰু এটা কথা অনন্যাই বোলে দাদাক লগ কৰিহে সেই সিদ্ধান্তটো দিব ৰ'বচোন মোৰ মনলৈ এটা কথা আহিছে কি কথা আনাইনাক আপুনি বিয়া কৰাৰ কথা আছিলে আৰু তাইক বিয়া নকৰে আপুনি মোক লৈ আনিলে এতিয়া পুনৰ সেই আনাইনা আপোনাৰ ঘৰলৈ আহি আছে তাই আচলতে এতিয়া মোৰ বাইদেউ হ'ব নে মোৰ সতিনী তুমিও যে কথা কিছুমান কৈ থাকা নহয় সতিনী হ'বলৈ তাইক মই কিবা বিয়া কৰাই আনিম নেকি আপুনি নাপাতিলেও আপোনাৰ মনটো যে কিবা এটা ফূৰ্তি লাগি আছে পুৰণা প্ৰেমিকা পুনৰ ঘূৰি আহিবতো কামুৰিছা মোক কামুৰি লাভ নাই মোৰ খং নুঠে তুমিও যে কথা কিছুমান কৈ থাকা নহয় সতিনী হ'বলৈ তাইক মই কিবা বিয়া কৰাই আনিম নেকি আপুনি নাপাতিলেও আপোনাৰ মনটো যে কিবা এটা ফূৰ্তি লাগি আছে পুৰণা প্ৰেমিকা পুনৰ ঘূৰি আহিবতো কামুৰিছা মোক কামুৰি লাভ নাই মোৰ খং নুঠে এনেকৈ মিঠাকৈ কামুৰিলে খংনো ক'ত উঠিব আপোনাৰ মনত যে কিবা এটা হেঁপাহ লাডু ফুটিছে সেইটো মই জানো আৰু ধেমালি কৰি নাথাকিবাচোন কৰিলে কি কৰিব আৰু এটা কথা তাই আহিলে চিৰদিনৰ বাবে আপোনাৰ ৰাস্তাও ক্লিয়াৰ হৈ যাব কওক না কিমান ভাল পাইছিলে তাইক মই তাইক ভাল পোৱা হলে তাইক কিক মাৰি তোমাক বিয়া কৰাই নানিলো হয় এই আদিত্য গোস্বামীৰ প্ৰথম প্ৰেমো তুমি আৰু শেষ প্ৰেমো তুমি বাহ 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 ইমান ছুপাৰ হিট ডায়লগ আৰু ক্লেপ বন্ধ কৰা আৰু এটা কথা কওঁ শুনা তাৰপিছত দীঘলীয়া তালি মাৰিবা আৰম্ভ কৰক এই আদিত্য গোস্বামীৰ জীৱনত প্ৰেম এবাৰেই হয় আৰু বিয়াও এবাৰেই হয় আৰু যদি বাইদেউৰ দৰে হঠাৎ ময়ো পৃথিৱীৰ পৰা গুচি যাওঁ তেতিয়াতো আপুনিও দাদাৰ দৰে বিয়াত বহিব বিয়াও পাতিব এইবোৰ কথা নকবা না তেনেকুৱা কিবা হ'ব না তেনেকুৱা মই কিবা কৰিম আন কোনোবা থাকক বা নাথাকক তুমি মই সদায় একেলগে থাকিম কি হ'ল মোৰ হিলাই হিলাই মুখৰ ভিতৰত কি গণনা কৰি আছে গণনা কৰি থকা নাই মই মুখৰ ভিতৰতে গণনা নহয় মানে কথা পাতি আছো সন্মুখত সু শৰীৰে এই মানুহজনী থাকোতে নিজৰ মাজত কথা পাতিব লগা হ'ল যে এই চিলিমান মাৰিলে মই যে চিলিমেই নামাৰো তোমাক কিয় লাগে আৰু তোমাক চব কথাৰে কৈফিয়ত কিয় দিম হে কিয় দিম মানে দিবই লাগিব মই জীয়াই থকালৈকে আপুনি মোৰ মতে চলিব লাগিব বাদ দিয়াহে তোমাৰ বৰ বৰ কথা ৰাজ্যৰ মূল মুৰব্বীজনে ৰাজ্যখন চলাব নোৱাৰিলে তেওঁ আকৌ মোক চলাবলৈ আহে তুমি মোৰ কিবা হেৰি নেকি যে মোক তুমি চলাবলৈ আহিবা কোন হেৰি হয় আৰু কোনোবা তোমাক কিয় লাগে মই মুখতে নামটো কৈছিলো হেৰি
আছো দিনক দিনে আপোনাৰ তেলটো বেছিকৈ ফাটিছে কথাটো কিন্তু বৰ এটা ভাল হোৱা নাই ভাল বহুত হ'ল কিন্তু এতিয়া কাল হ'ব কাল কি ৰাহুল এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই কেনেবাকৈ সি পুলিচৰ আগত মুখ খুলিব লাগিলে তোৰ কিন্তু বিপদ আছে তুমি পুলিচৰ মুখখন বন্ধ কৰিব পাৰিলা যেতিয়া তাৰ মুখখন বন্ধ কৰাৰ ব্যৱস্থা কৰা শুনিছো তাৰ কেছটো বোলে নিউজতো দি আছে এই মেডিয়াবোৰৰ পৰা শান্তি নোহোৱা হ'ল নিউজটো বন্ধ কৰাইছিলোহে দুটামান নিউজ চেনেলে মোৰ অফাৰটো নামানিলে আকৌ বজাই দিলে কিবা কৰি বন্ধ কৰা আজি তৃষ্ণাই মোক ৰাহুলৰ কথা সুধিছে তাই বোলে টিভিত দেখিছে নিউজটো আৰু সঁচা কথা পতাই গম পালে আমাৰ ফালে মুঠা মৰিব তৃষ্ণাই খুৰীয়েকক মান্তি কৰিব পাৰিলে নে নাই সেই যদি দুখীয়া মানুহ লোভ দিলে তেওঁ মেনেজ হবই আজি যিকোনো প্ৰকাৰে বোলে তাইক খুৰীয়েকক মান্তি কৰাবই সেইখিনিলৈকে বাৰু ঠিকেই আছে সম্পত্তিৰ ভাগ হলে তোৰেই লাভ দেচোন তেতিয়া মই অৰুন্ধতীক নিজৰ হাতৰ মুঠিলে আনিব পাৰিম কিন্তু এইবোৰ সকলো ডিপেণ্ড কৰিব খুৰায়েকটোৰ ওপৰত সি যদি খুৰীয়েকৰ টোপটো নিদিলে তেতিয়া কি কৰিবি মুঠৰ ওপৰত এইবাৰ আপুনি অৰু নিজৰ প্ৰাপ্য বিচাৰিবই লাগিব নিবিচাৰো কোনো কাৰণতে নিবিচাৰো মই তোমাৰ দৰে অৰ্থলোভী নহয় আৰু হ'বও নোৱাৰো আমি যেনেদৰে ইয়াত আছো তাতে আমি সুখী আমাকতো ইহঁতে ইয়াৰ পৰা খেদি দিয়া নাই নহয় তাৰমানে আমাক ইয়াৰ পৰা খেদি দিয়ালৈকে আমি ইয়াতে ৰৈ থাকিব লাগিব ঠিক আছে আপুনি নিমাতি কইনাৰ ভাও ধৰি থাকক মই মাত মাতিম এইবাৰ মই হাহাকাৰ কৰি দিম মা তোমালোকে যি কৰা কৰিবা এতিয়া অকমান মনে মনে থাকাচোন ইমান হুলস্থুল কৰিছা নহয় তোমালোকৰ উৎপাতত মই পঢ়া শুনাত মনোযোগে দিব পৰা নাই এইখন দেখিছ একেপাত চৰতে জীৱনৰ পৰাই বিয়োগ হৈ যাবি আৰু শুনা অৰুক তুমি একো নকবা এইবোৰ কৈ তোমাৰ এই লুধীয়া চৰিত্ৰটো উদঙাই নিদিবা কৈ থলো একেবাৰে জুইছে কথাটো কি কিবা টনিক চনিক খাই থকা নাইতো গম পাই গলো এইজনৰ দ্বাৰা আৰু একো নহব মই অকলেই কৰিব লাগিব মই এইবাৰ চুপ নাথাকো বিদ্ৰোহ কৰিম মই বিদ্ৰোহ মা বঢ়িয়া হব ময়ো তোমাৰ লগত এবাৰ বিদ্ৰোহ কৰিম জয় শকুন্তলা মাই কি জয় তোৰ মইনো কি ভুল কৰিলো বাৰু বিদ্ৰোহৰ শ্লোগান এটাহে দিছিলো নাজানো আৰু দেই নাজানিলে নহব নহয় জানিব লাগিব ক'ত কেনেকে কি কথা কব লাগে সেইবোৰ সি জানিব লাগিব মোৰতো ভয়ে হৈছে যিদৰে সি বিয়াত সন্মতি দিছে সি তাৰ নিজৰ বিয়াখন ভাঙি নেপেলাইতো এইবোৰ কথা কৈ আপুনি এতিয়া মোক ভয় সলনি হৈ গৈছে কেতিয়া খং উঠে কেতিয়া কি কৰে একো ঠিক নাইকিয়া হৈছে এইবোৰ চব বিয়াৰ পিছত ঠিক হৈ যাব হলেতো ভালেই নহলেহে চিন্তাত পৰিম এইবোৰ সাইকলজিকেল প্ৰব্লেম ৰবচোন আপুনি যে সাইকলজিকেল প্ৰব্লেম বুলি ক'লে মানে অভয় কিবা মানসিক ৰোগত ভুগিছে নেকি তেনেকুৱাই কিবা এটা যাতে নহওক সেইটোৱে আশা কৰিছো এই ডিপ্ৰেছন মানে হতাশাই মানুহক বহুত কিবা কিবিলৈ ঠেলি দিব পাৰে সেইবাবেই ভয় লাগে নাই সেনেকুৱা তাৰ একো হোৱা নাই কাইলৈৰ দিনটো যদি সি ভালে ভালে পাৰ কৰে
তেতিয়াহ'লে আৰু একো চিন্তা নাই সকলো ঠিক হৈ যাব সেইটোৱেই লাগে এতিয়া সকলো ঠিক হ'ব লাগে তাৰ জীৱনত যাতে নতুন সূৰ্যৰ উদয় হয় তাকে আশা কৰিছো